আমাৰ খুৰীমায়ে একেবাৰে মৰমৰ খুৰীমায়ে মোক ধুনীয়াকৈ মাছখিনি আৰু এয়া আমাৰ কীৰ্তন ঘৰ য'ত আজি ভোজ ভাত হৈ আছে এয়া মানুহ খাব বহিছে আমি এইমাত্ৰ আহিছোঁ কিমান ভিৰ এতিয়া বাজিছে ৰাতি 9টা আৰু সকলো মিলি একেলগে ভাত খোৱা যায় ইয়াতে এইফালে আমাৰ পোৱালি মাইনা ক'ত গ'ল আৰু এইফালে চাওক বস্তুবিলাক ভগাই আছে আমাৰ চুনা খাইছে চোৱাটো হেপী বিহু ফ্ৰেণ্ডছ আৰু আজি হ'ল বিহু আৰু এয়া চাওক ৰাতিপুৱাতে গা পা ধুই চাদৰ মেখেলা পিন্ধি লৈছোঁ কাৰণ এতিয়া আমি যাম পথাৰত তাতে মেজি জ্বলাব আৰু আপোনালোকক তেন্তে দেখাবলৈ চেষ্টা কৰিম আৰু বলক তেন্তে মেজি জ্বলাব যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া লৈছোঁ চাওক এয়া লৈছোঁ পিঠা লাৰু আৰু 100 টকা আৰু এয়া পান আৰু এইখিনি আমি জুইৰ ওচৰত দি সেৱা কৰিব লাগিব তেন্তে বলক সেৱা কৰোঁগৈ তাই সেইটোৱে কথা মানে আৰু মেজি পুৰি হোৱাৰ পিছত ঘৰত আহিলোঁ আৰু ঘৰত অহাৰ পিছত মই এয়া কোমল চাউল তিয়াই থৈছিলোঁ এয়া বাটিত কোমল চাউল দিছোঁ যিহেতু বিহুৰ দিনা আগবেলা ইয়াতে ভাত নাখায় সেইকাৰণে এয়া ক্ৰীম কোমল চাউল আৰু মিঠা বুন্দিয়া আমি সকলোৱে আগবেলা এনেকৈয়ে খালোঁ আপোনালোকে বাৰু এনেকৈ খাই ভাল পায়নে কমেণ্টত জনাবচোন এয়া আমাৰ খুৰীমায়ে একেবাৰে মৰমৰ খুৰীমায়ে মোক ধুনীয়াকৈ মাছখিনি ধুই দিছে ফ্ৰেণ্ডছ এয়া চাওক এয়া আৰি মাছ এয়া আমাৰ বিহুৰ আয়োজন এইফালে খাচী মাংস এয়া ই বাপৰে বহুত তেল দেখোন আৰু এয়া লোকেল দেখাছোঁ দে আৰু ইয়াৰ পিছত আমি গ'লোঁ ননদক ঘৰত ড্ৰপ কৰিবৰ কাৰণে আৰু তাই ক'লে তাতে খাই বৈ আহিবৰ কাৰণে সেইকাৰণে তাতে খোৱা লোৱা হ'ল বাপৰে চকুটো একে ইল্লো
Bobby. Bobby, response nidia. Gang koi diye boli bole. Aru eya bihur khana. আজি আমি ননদৰ ঘৰতে আহিলো আৰু এতিয়া ডিনাৰ কৰিব লৈছো। এতিয়া পাইছে ৰাতি 8:30 আৰু আমি খাই হৈ যাওঁ আৰু এয়া খাচী মাংস, এয়া লোকেল মুৰ্গী, এফালে দিছে ভাত আৰু পোলাও আনি আছে। বোলা ভাত খাব মাতিছে শুনিছা বোলা ধুনু আহা খোৱা এয়া আমাৰ পতিদেৱে খাব বহিছে। তুমি তো একো বনোৱা নাই। বনাম দিয়া খাচী মাংসটো খোৱা দেখিয়ে মানে লাগিছে ভাল হৈছে বুলি। ফ্ৰেণ্ডছ, আপোনালোকে যদি এতিয়ালৈকে মোৰ ব্লগটো চাই আছে আৰু অলপ হ'লেও ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোক সকলোলৈ মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৱে যাতে ভালে থাকে। আকৌ এবাৰ লগ পাম নতুন এটা ব্লগ লৈ। টিল দেন বাই বাই।